Hello everyone, আপোনালোকক আমাৰ চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল বেয়াৰ মাজত। গতিকে আজি এটি আপোনালোকৰ মাজলৈ খুব ধুনীয়া ৰেচিপি আগবঢ়াম। গতিকে আজি এটিকে উইন্টাৰ সিজন আহি গলাৰ লগতে এই মানে ঠাণ্ডাৰ দিনকেইটাত বহুত বিভিন্ন ধৰণৰ সবজি ওলায়। তাৰে মানে ৰেচিপিটি বহুত ভাল লাগে আৰু লগতে খাইও ভাল লাগে। গতিকে কোনে ভাল পায় উইন্টাৰৰ সিজনৰ মানে সবজিবোৰ। গতিকে জনাবচোন কমেন্টত আৰু লগতে আপোনালোকে ভাল পোৱা মই আজি তাৰে ৰেচিপি এটা আগবঢ়াম আপোনালোকৰ মাজলৈ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ইফালে আনিছে এখেতে বজাৰৰ পৰা আহিল মানে এয়া আনিছে ভোট জলকীয়া, তাৰপিছত ধনিয়াৰ পাত আছে আৰু শাক আছে, খুতুৰা শাক, পানীলাও এইবোৰ আনিছে। আৰু লগতে মই যি মানে যিটো ঠাণ্ডাৰ ছিজনৰ বস্তুখিনি খাই মানে বহুত বেছি ভাল পাওঁ তৰকাৰীখিনি। গতিকে আজি ওলকবিৰ এটি খুব ধুনীয়া ৰেচিপি বনাম। গতিকে আপোনালোককো দেখাই যাম, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব। আজি মই যেটুকে বনাম ওলকবি, মাছ আৰু ধনিয়াৰ পাত দিম লগতে আৰু বিলাহী দিম। গতিকে আপোনালোকক দেখাই দিছোঁ ইয়াৰ মানে যোগাৰখিনি। ইফালে মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। এইফালে বিলাহী লৈছোঁ, ধনিয়াৰ পাত আৰু আদা নহৰুৰ পেষ্ট আৰু লৈছোঁ পিঁয়াজ, জলকীয়া আৰু এইফালে আছে ওলকবি আৰু আলু আৰু এইফালে শ'ল মাছ। গতিকে মই এতিয়া ৰেচিপিটো বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভালেই পাব। গতিকে বলক আৰম্ভ কৰোঁ। এইফালে দিলোঁ কেৰাহী পাতি। ইফালে মাছখিনিত মই অকণমান নিমখ আৰু হালধি দি অকণমান সানি ল'ম। এটা বাতি লৈছোঁ আৰু বাতিত এচামুচ মই কাশ্মীৰী পাউডাৰ দিছোঁ আৰু এচামুচ জিৰা গুড়ি আৰু ইয়াতে মই আদা নহৰুৰ পেষ্টটো মিক্স কৰি অকণমান পানী দি মই খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু দিছোঁ আদা নহৰু পেষ্ট। এইফালে আমাৰ তেল গৰম হৈ গ'ল আৰু লগতে ইয়াতে মই গৰম তেলত পিঁয়াজখিনি দি লৈছোঁ। এতিয়া পিঁয়াজ ৰঙচুৱা অলপ দিলোঁ, বিলাহী সেইখিনি অকণমান সিজালৈকে দিছোঁ। সেইখিনি হোৱালৈ মই সেইখিনি এটা মাছখিনি দিয়াৰ সময় অনুযায়ী মাত্ৰ এটা চিটি খাদাম, মাত্ৰ এটা হুইচেল দিম যাতে হৈয়ে যাব আৰু ইয়াতে দি দিম। এইখিনি হোৱালৈ মই এইফালে তিলৰ এটি খুব ধুনীয়া চাটনি বনাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব মই কেনেকুৱাকৈ তিলৰ চাটনি বনাওঁ। মই তিলখিনি যিহেতুকে ধুই শুকুৱাই লৈ এনেকুৱাকৈ মই অকণমান পানী দি মিক্সাৰত এনেকুৱাকৈ মাৰি মই পিঁয়াজ দিম আৰু লগতে ধনিয়াৰ পাত দিম আৰু জলকীয়া দিম। এইখিনি দি কিনে মই এটা খুব ধুনীয়া চাটনি বনাম। ইফালে মোৰ তিলৰ চাটনিও ৰেডি হৈ গ'ল। কোনে ভাল পায় জনাবচোন। এইবাৰ আগবাঢ়িছোঁ তিলৰ চাটনিখিনি যিহেতুকে আমাৰ ৰেডি হৈ গ'ল। গতিকে মই ইয়াতে সৰু সৰুকৈ কাটি লোৱা এনেকুৱাকৈ পিঁয়াজখিনি দি লৈছোঁ। মানে মিষ্টাৰে বহুত বেছি ভাল পায়। গতিকে আজি মই তেখেতৰ কাৰণে স্পেচিয়েলি তিলৰ চাটনি বনাই ৰেডি কৰিলোঁ। নিমখটো দিছোঁৱেই, এতিয়া মই ইয়াতে মিঠাতেল দিম। এতিয়া খুব ধুনীয়াকৈ এনেকৈ কৰি মিক্স কৰি দিলোঁ। মোৰ এই তিলৰ চাটনিটো আজি কেনেকৈ বনাব প্লিজ জনাব। ওলকবিও খুব ধুনীয়াকৈ সিজি ৰেডি হৈ গ'ল। গতিকে ৰেডি হৈ গ'ল আৰু লগতে ইয়াতে মই দি দিম কবি আৰু এনেকুৱা কৰি অকণমান গৰম পানী। কবিৰ পানীটো দিয়া নাই মই, কাৰণ যিহেতুকে নতুনকৈ ওলাইছে সাৰ মৰাও হ'ব পাৰে। সেইকাৰণে কৰি থৈ দিছোঁ। তৰকাৰীত গৰম পানী দিবচোন, বহুত বেছি টেষ্ট হয় তৰকাৰীবোৰ। গতিকে এটা উতল আহিলে হৈ গ'ল। বাকী মোৰ তৰকাৰী ৰেডি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া উতল আহি আছে। এতিয়া দিম ইয়াতে ধনিয়াৰ পাত। ধনিয়াৰ পাত দি কিনে বেছি সময় নথওঁ, মানে ঢাকিয়ে দিম আৰু।
গতিকে আপোনালোকে কেনেকুৱা পালে আজি এনেকুৱাকৈ দুটা ৰেচিপি প্লিজ জনাব আৰু লগতে এনেকুৱাকৈ টেষ্টি তৰকাৰী খাই চাব। চব ফাইনেল লুক আঞ্জা ৰেডি হৈ গ'ল। আৰু কেনেকুৱা লাগিছে তিলৰ চাটনিটো? কালি আপুনি ইচ্ছা কৰাৰ কাৰণে আজি মই বনাই দিলোঁ। আৰু লগতে আমাৰ আজি ওলকবিৰ আঞ্জা। গতিকে কি ওলকবি বিলাহী আলু এটা কম্বিনেশ্যন হৈছে, বেলেগ টেষ্ট হৈছে। আৰু ওলকবিখিনি কেনেকুৱা লাগে? ওলকবিখিনি ঘি নতুনকৈ ওলাইছে না, পুৰা ঘি আন লাগছে, কমি যায় মুখত দিব। এয়া চাওক কিমান ধুনীয়াকৈ মই সজাই লৈছোঁ। মই কেতিয়াবা এনেকুৱাকৈ খাওঁ। মোৰ ভাতখিনি অকণমান দেৰিকৈ দেখা দিলোঁ কাৰণ এখেতৰ লগত আজি খোৱা নাই। মই লৈছোঁ এনেকুৱাকৈ তিলৰ চাটনি। আজি দিনৰ ভাত সাজ আপোনালোকক দেখাই দিলোঁ। এয়া মই এতিয়া খাই লওঁ আৰু লগতে দেখালোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব আৰু লগতে মোৰ ৰেচিপি দুটা কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যদি মোৰ চেনেলৰ নতুন হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।